গাইজ মই যোনটি আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি বনাব ওলাইছোঁ কণী আৰু ৰঙালাও দম। মই আজি কণী আৰু ৰঙালাও দম কেনেকৈ বনাওঁ আপোনালোকক মই তাকেই দেখাবলৈ চেষ্টা কৰিম। চাব আহকচোন মই কণী আৰু ৰঙালাও দম কেনেকৈ বনাওঁ। কেৰাহীখন গৰম হ'বলৈ দিছোঁ। গৰম কৰাৰ পিছত মই তেল দিম। কেৰাহীখন গৰম হৈ গৈছে, মই এতিয়া দিম মিঠাতেল। ইয়াত মই কাটি থৈছোঁ মিডিয়াম সাইজৰ এটা পিঁয়াজ, আদা নহৰু পেষ্ট আৰু ৰঙালাও এনেকৈ কাটি থৈ দিছোঁ। মই এতিয়া তেলখিনি গৰম হোৱাৰ পিছত ৰঙালাওখিনি অলপ ভাজি ল'ম। আৰু মই কাটি থৈছোঁ দুটা সৰু সাইজৰ বিলাহী। তেলখিনি গৰম হৈ গৈছে, মই এতিয়া দিম পিঁয়াজ আৰু এফালে কণী বইল কৰি পেলাই থৈ দিছোঁ। প্ৰেছাৰ কুকাৰত ঠাণ্ডা হ'বলৈ দিছোঁ অলপ। দি দিম পিঁয়াজখিনি। মই অলপ ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি অলপ ভাজি নিম। দেখিছে পিঁয়াজখিনি লেৰেলিবলৈ ধৰিছে, পিঁয়াজখিনি ভজা হৈ গৈছে। মই এতিয়া দিম আদা নহৰু পেষ্টখিনি। এইখিনি অলপ সময় আদা নহৰুখিনি ভাজি ল'ম। ভাজিবলৈ দিম। আদা নহৰুখিনি ভজা হৈ গৈছে, মই ইয়াত দিম এতিয়া বিলাহীখিনি কাটি থোৱা। মই এতিয়া সোৱাদ অনুসৰি ইয়াত হালধি আৰু নিমখ যোগ কৰিম। যিহেতু মই জোল বনাম, সেইটো কাৰণে মই নিমখৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ। এইখিনি অলপ বিলাহীখিনি গলিয়ন হোৱালৈকে মই ভাজি থাকিম। বিলাহীখিনি আধা ভজা হৈ গৈছে, মই ইয়াত এতিয়া যোগ কৰিম ৰঙালাও আৰু কাটি থোৱা আলুখিনি। অলপ সময় এনেকৈ ভাজি পেলাই এইখিনি ঢাকন দিম। প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হৈছে, মই বৰ্তমান এতিয়া কণীকেইটা বাকলি এৰুৱাম। ঢাকন দি অলপ সময় সিজিবলৈ দিম। মই এতিয়া কণীকেইটা ঠাণ্ডা হৈছে, মই এতিয়া গুচাম বাকলি। মই এতিয়া ইয়াত অলপ আধা ভজা হৈ গৈছে ৰঙালাওখিনি, মই এতিয়া ইয়াত যোগ কৰিম অলপমান জিৰা গুড়ি, অলপমান জলকীয়া গুড়ি আৰু দিম অলপমান ধনিয়া পাউডাৰ। ধনিয়া পাউডাৰ আপুনি দিবও পাৰে, নিদিলেও হ'ব। মই ধনিয়া পাউডাৰটো ভাল পাওঁ কাৰণে ধনিয়া পাউডাৰ অলপ দি দিছোঁ। তাৰপিছত দিম অলপ জালুকৰ গুড়ি, অলপ সময় এনেকৈ মছলাখিনি সৈতে ভাজি ল'ম ৰঙালাওখিনি। ইয়াৰ পিছত মই গৰম পানী দিম। ঠাণ্ডা পানী দিলে ৰঙালাওটো ভালকৈ
সিজি নাযায়, ভাল নহয় তৰকাৰীখন। এতিয়া মই গৰম পানী যোগ কৰিম ইয়াত। এইখিনি মই 5 মিনিটমান সময় ভাজি লৈ ইয়াত মই এড কৰিম গৰম পানী। গৰম পানী আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব, কাৰণ আপোনালোকে কিমান ডাঠ কৰে কিমান পাতলা কৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। মই অলপ সৰহকৈ দিছোঁ পানীখিনি, কাৰণ মই এতিয়া এইখিনি ঢাকন দি পেলাই উতলিবলৈ দিম। মই বইল কৰা কণীকেইটা এনেকৈ মাজতে কাট কৰিছোঁ। এনেকৈ কাট কৰি পেলাই এইকেইটা নিমখ হালধি সানি পেলাই মই এইকেইটা অলপ ফ্ৰাই কৰিম। এনেকৈ মাজতে কাট কৰি ল'ব, তেতিয়া কাট কৰি ল'লে তেলটো অলপ ভিতৰলৈ সোমাব ফ্ৰাই কৰোঁতে, খাই অলপ ভাল লাগে। আপোনালোকে ইচ্ছা নকৰি কাট নকৰিলেও নাই। এইফালে তৰকাৰীখিনি উতলে মানে মই এইফালে আন এটা কেৰাহী পাতি দিছোঁ। মই এতিয়া কণীকেইটা এইটোত ফ্ৰাই কৰিম। তেলখিনি গৰম হৈ গৈছে, মই এতিয়া কণীকেইটা ফ্ৰাই কৰিম। তৰকাৰী বৰ্তমান উতলি আছে। ৰঙালাও তৰকাৰী যিহেতু ৰঙালাও তৰকাৰী বনোৱা গৈছে যিহেতু তাত দিছোঁ মই অকণমান চেনি, কাৰণ আজিকালি ৰঙালাওবোৰ মিঠা নাথাকে। যদি ৰঙালাও তৰকাৰী যদি মিঠাটো নহয় তেনেহ'লে ভাল নালাগে। মই ইয়াত অকণমান চেনি এড কৰিছোঁ যাতে অকণমান মিঠা চাটটো আহে। ৰঙালাও তৰকাৰী খাবলৈ হ'লে সদায় অলপ মিঠা চাটটো আহিব লাগে। আমাৰ কণী ফ্ৰাই কৰা হৈ গৈছে। মই এতিয়া অকণমান ঘুটনি মাৰি দিম, কাৰণ ৰঙালাওখিনি ভাজিবৰ কাৰণে ঘুটনি মাৰি দিব লাগিব। ৰঙালাওখিনি যদি টুকুৰা টুকুৰি হৈ থাকে তেনেহ'লে তৰকাৰীখনত টেষ্ট নুঠিব। তৰকাৰী বৰ্তমান হৈ গৈছে। মই ইয়াত দিম এতিয়া বইল কৰি থোৱা ফ্ৰাই কৰি থোৱা কণীকেইটা। আপোনালোকে ঘুটনি মাৰিব লগা হ'লে কণীকেইটা নিদিয়া আগতেই ঘুটনি মাৰিব, কাৰণ কণীকেইটা ঘুটনি মাৰিলে ভাগি যাব। মই আগতেই ঘুটনি মাৰিলোঁ। ইয়াত অলপ সময় মই এনেকৈ কণীকেইটাৰ সৈতে দালিখিনি তৰকাৰীখিনি মই উতলিব দিম। মই কম কৈছিলোঁ দম বনাম বুলি, কিন্তু মই বেলেগ তৰকাৰী বনোৱা নাই, সেইটো কাৰণে মই অলপ বেছিকৈ পানী দি পেলাই জোল কৰি দিলোঁ। আপোনালোকে এইটো ষ্টাইলতো দম বনাই ল'ব পাৰিব, অলপ গাঢ় কৰি পেলাই। এতিয়া কণীকেইটাৰ সৈতে 5 মিনিটমান সময় উতলাৰ পিছত মই ইয়াত অলপ এড কৰিম চিকেন মছলা। বেছিকৈ নিদিওঁ, অলপমান দিম গোন্ধটোৰ কাৰণে। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম, কাৰণ আমাৰ তৰকাৰীখিনি ৰেডি হৈ গৈছে খাবৰ কাৰণে। আমাৰ কণী তৰকাৰী খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকে যদি এনেকৈ ৰঙালাও আৰু কণী দম বনাই খুৱাই পোৱা নাই তেনেহ'লে মই বনোৱা পদ্ধতিৰে এবাৰ বনাই খাই চাবচোন, কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানে, বাই।